তই আহিবি নে নহনে মই তোৰ ঘৰ যাম ঠিক আছে হ'ব দে মই গৈ আছো দে এটো মানে একো বুজি নাপায় ঐ কি হ'ল ইমান খৰধৰকৈ মাতিলি যে তোৰ ৰিলেশ্যনশ্বিপত থাকিবলৈ মন আছে নে নাই আৰে তোৰ আকৌ কি হ'ল কি হ'ল মানে মোৰ কাৰণে তোৰ অলপো টাইম নাই কিন্তু বৰ কাৰণে ঘৰত থাকিব পাৰ তই মানে কি মানে যেতিয়াই তোক ফোন কৰো ফোনটো ব্যস্ত পাওঁ মোবাইল বৰ লগত থাকে বৰ লগত বজাৰলৈও যাওঁ কি মানে এইবোৰ অ' আচ্ছা তই মানে মোক সেইটো কাৰণে খং কৰিছ নুচবি মোক সব বুজি পাইছো আৰে বিয়া তই পাতিছ নে তোৰ দাদাই চুপ মনে মনে থাক মুখত যিহে তাকে নকবি দাদা ঘৰত নাই কাৰণে মই নবৌৰ লগত আছো একেদিন সেই বুলি তই ইমান তললৈ নামিলি ঠেত মানুহজনীৰ বাবে ঠাইকণ নতুন অকলে বেয়া পায় ন আৰু মোৰ বেয়া লগাবোৰ কিয় ৰাখিছ মোক তোৰ লাইফত টাইম পাছ কৰিবৰ কাৰণে আৰু ঘৰতো এজনী আছেই চুপ আৰু একো কথাই নকবি তই আৰু তই যে ইমান ঠেক মনৰ ছোৱালী মই আজি গম পালো আৰু তোৰ পৰা মই এইটো কেতিয়াও আশা কৰা নাছিলো আৰু একো আশাও নকৰিবি ময়ো তোক একো নকওঁ আৰু তই মোক একো ক'ব নালাগে তই যে নবৌৰ কাৰণে মোক হাত উঠাবলৈ ললি সেইটোৱে বহুত ডাঙৰ কথা দে তই ঐ শুনচোন ঐ শুন না ঐ মোক তই বেয়া পাই আছ তই মোক যিমানখিনি কথা শুনালি আৰু কিবা বাকী থাকিল নেকি মোকতো তই বুজাব পাৰ ন তই মোক বুজাবলৈ চান্স দিলি নেকি সেইদিনাখনি তই মোক হাতখন উঠাইছিলি কিয় তেতিয়াহ'লে আৰে হাতখনে উঠাইছো থৰি না তোক মই মাৰিছো হ'ব তোৰ লগৰকেইটাই সেইদিনাখনি যিটোহে মোক মূৰ চুবালে মই